হাই এভৰিৱান যেহেতু বিয়াৰ পাছত প্ৰথমবাৰ হাজবেণ্ড আৰু মই ফুৰিব গৈ আছোঁ সেইকাৰণে এতিয়া ঠাণ্ডাৰ বজাৰ কৰিব ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'বিলাকত ইমান বেছিয়ে মৰম দিছে সেইকাৰণে আজিকালি ভিডিঅ' বনাবৰ কাৰণে বহুত বেছিয়ে উৎসাহ পাওঁ আৰু আপোনালোকে মৰমবোৰ এনেকেই দি যাব সদায় আপোনালোকৰ মাজলৈ ভিডিঅ' আপলোড কৰি যাম रोम रोम भाइयों अबे साले যিহেতু আপোনালোকৰ আজিকালি মৰমবোৰ ইমানেই দিছে মৰমবোৰ পাই মানে আজিকালি যলৈকে যাওঁ ভিডিঅ'টো ষ্টাৰ্টিং কৰি দিওঁ কিন্তু মেৰা ভ্লগটো শুৰু होते ही खत्म हो जाता है और সেইকাৰণে তাক ঘৰৰ পৰাই কৈছোঁ আজি যে তুমি মোৰ ভিডিঅ' বনাওঁ মনত পেলাই দিম শুনিলেই নহয় আৰু মোক জোকাই আহি আছে এনেকৈ যে মই ভিডিঅ' বনাওঁ সদায় পাহৰোঁ আৰু সেইকাৰণে আজি ঘৰৰ পৰাই ক্লিপ বাই ক্লিপ লৈ আহি আছোঁ আৰু এইফালে আহি পালোহি চব বজাৰ আৰু বৌক লগ পালোঁ হঠাতে আৰু বৌয়ে হেনো চুৱেটাৰ চাই আৰু আমিও আহিছিলোঁ চব বজাৰ যিহেতু এইফালে সি ছানগ্লাছ চাই লৈছে আৰু যিহেতু আমি ফুৰিবলৈ এফালে গৈ আছোঁ বাকী গম পাব আপোনালোকে ক'লে যাম যিহেতু তাৰ গ্লাছ পচন্দ নহ'লে সেইকাৰণে ভিটো আহিলোঁ সময় নষ্ট নকৰি যিহেতু ঘৰত মা অকলে আছে আৰু এইফালে ঠাণ্ডাৰ জেগাত গৈ আছোঁ কাৰণে ঠাণ্ডা বজাৰে কৰি আছোঁ আৰু এইফালে স্ক্ৰাব কেইখন ভালে লাগিছিলে কিন্তু ইমান পাৰফেক্ট লগা নাছিলে সেইকাৰণে এখন চিলেক্ট কৰি ল'লোঁ আৰু এইফালে টুপিও লৈ ল'লোঁ আপোনালোকে গেছ কৰকচোন আমি ক'ত গৈ আছোঁ মানে কমেণ্টত লিখিব আপোনালোকে ৰিপ্লাই কৰিম আৰু এইফালে বজাৰ কৰা হৈ গ'ল আৰু আহি থাকোঁতে এইফালে এনেকৈ পকৰা লগতে চিকেন চপো খালোঁ আৰু তেজপুৰ যিহেতু আমি আহিয়ে থকা হয় আৰু প্ৰায়ভাগ টিভিনিৰ ওচৰতে এইখন হোটেলতে আমি খাওঁ ইয়াৰে চিকেন চপ আৰু পকৰাটো বহুত বেছি টেষ্টিকৈ বনায় আৰু ইয়াৰ যোনটো চাটনি হয় সেইটো বহুত মানে বি জলকীয়া দি বনোৱা হয় আৰু বি জলকীয়াটো কিমান প্ৰিয় জানেই নহয় বাকী ফাইনেলি আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰিলোগে নেক্সট ক'ত গৈ আছে আপোনালোকে জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব